এক বছৰত 4খন বিদ্যালয়ত নিযুক্তিপ্ৰাপ্ত প্ৰধান শিক্ষক ছফিকুল হক চৌধুৰীয়ে অৱশেষত হাইডুবি ৰামপুৰ সত্ৰ বালক MAMত নিযুক্তি পোৱাৰ পিছত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলী আজম হুছেইনৰ লগত 6 মাহ জুৰি টনা আজোৰাৰ অন্তত ওলাই পৰে বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ড বিষয়া বাহাৰুল ইছলামৰ বিৰুদ্ধে বিভিন্ন অনিয়মৰ অভিযোগ। মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতিৰ বুৱা চহীৰে প্ৰধান শিক্ষকজনক নিযুক্তি দেখুৱায় আৰু ছফিকুল হক চৌধুৰীক লগত লৈ মৈমতলেৰে বিদ্যালয়ত একনায়কত্ববাদী ক্ষমতা প্ৰয়োগ কৰি চৰকাৰী মধ্যাহ্ন ভোজনৰ চাউল হৰলকি কৰি নিজ গৃহৰ ওচৰত থকা দাৰুল উলুম বানাত মাদ্ৰাছাত অৰ্থাৎ খণ্ড বিষয়া প্ৰাথমিক শিক্ষা বিষয়াজনে ব্যৱহাৰ কৰে। বানাত মাদ্ৰাছাখনৰ সভাপতিৰ আলম লৈ বটদ্ৰৱা শিক্ষাখণ্ডৰ কৰ্মৰত সকলো শিক্ষকৰ পৰা চান্দা লয় বুলি পৰস্পৰে জানিব পৰা গৈছে। শিক্ষকক সামান্য অজুহাতত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰি তাৰ পৰা ভোজন পৰিমাণৰ টকা লয়। হাইডুবি ৰামপুৰ সত্ৰ বালক MAMত বদলি হোৱা শিক্ষকজনক লগত লৈ স্কুলৰ তলা ভাঙি শিক্ষকজনক নিযুক্তি দিবলৈ চেষ্টা কৰে, কিন্তু তেওঁৰ সকলো চেষ্টা বিফল কৰে স্থানীয় ৰাইজ তথা আমচুৰ সদস্যসকলে। যিজন শিক্ষকে কোনো স্কুলতে যোগদান কৰিব নোৱাৰিলে তেওঁ সেইখন মাদ্ৰাছাৰ পৰা দৰমহা কেনেকৈ পায় ই এক ৰহস্যৰ আৱৰ্তত সোমাই আছে। আমি জনামতে শিক্ষকজনক মাদ্ৰাছাৰ প্ৰধানজনে যোগদান পত্ৰত চহী কৰিলেহে তেওঁ নিযুক্তি পাব, কিন্তু উক্ত মাদ্ৰাছাৰ প্ৰধানজনে তেনে কোনো যোগদান পত্ৰত চহী আজিলৈকে আনকি শিক্ষকৰ হাজিৰা বহি এটেণ্ডেঞ্চ বুকত আজিলৈকে চহী নাই। তেনে ক্ষেত্ৰত বটদ্ৰৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই অৰ্থাৎ বাহাৰুল ইছলামে শিক্ষকজনক দৰমহা দি আহিছে। ইয়াৰ উচিত তদন্তক্ৰমে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীৰ হস্তক্ষেপত বিহিত ব্যৱস্থা গ্ৰহণ কৰি শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ বাবে হাইডুবি ৰামপুৰ সত্ৰ গাঁৱৰ ৰাইজ তথা আমচুৰ সদস্যসকলে দাবী জনায়। রাজ্যের লোক